বন্ধুসকল মই আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ভাবিছোঁ আপোনালোকৰ খা খবৰসমূহ সকলোৰে ভালে আছে আৰু মই বৰ্তমানলৈকে ভালে আছোঁ। আৰু যিসকলে আমাৰ চেনেলসমূহ ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব যাতে মই ভিডিঅ'সমূহ দিলে সোনকালে পাই থাকে। আৰু যিসকলে ছাবস্ক্ৰাইব কৰি পেলানি ভিডিঅ'বোৰ চাই আছে তেওঁলোকক থেংক ইউ ছ' মাছ। আজি মই আপোনালোকক ক'ম এজোপা ফুল গছৰ কিমান গুণ আছে, কিমান বেমাৰৰ কাৰণে ভাল বা কিমান বেমাৰৰ কাৰণে খালে মানে ভাল হৈছে সকলোবোৰ গম পাই যাব। প্ৰথমৰ পৰা শেষৰলৈকে ভিডিঅ'টো চাই যাওক, তেতিয়া সকলোবোৰ গম পাই যাব। আৰু মই এতিয়া ৰখি আছোঁ নয়নী তৰা ফুল গছৰ ওচৰত। এই ফুলজোপা সকলোৰে চিনি পায় বা সকলো ঘৰতে থাকে, কিছুমানৰ ঘৰত নাথাকিবও পাৰে নেজানো। কিন্তু এইজোপা ইয়াৰ গুণাগুণ কি, এই খালে কি কামত ভাল হ'ব আপোনালোকে সকলোবোৰ গম পাব, তেতিয়া চাই যাওক ভিডিঅ'টো। প্ৰথমতে 1 নম্বৰতে এই ফুল গছজোপাৰ খালে আপোনালোকৰ কি ক্ষতি হ'ব। আপোনালোকে ফুল আৰু পাতটো আপোনালোকে পানী এগিলাচমান দি চচ বাতি এটাত উতলাই ল'ব, 15 মিনিটমানৰ কাৰণে উতলাই ল'ব। তাৰপিছত উতলাই পেলানি আপোনালোকে কুহুমীয়া গৰম পানী নিচিনাকৈ ঠাণ্ডা কৰি ল'ব। তাৰপিছত চেকনিয়ে চেকি পেলানি আপোনালোকে খাব পাৰিব। বেমাৰকেইটা আপোনালোকক মই কৈ দিছোঁ কি কি বেমাৰ হ'লে খাব। আপোনালোকে ডায়েবেটিছ হ'লে খাব পাৰে এনেকৈ কুহুমীয়া গৰম পানী উতলাই পেলানি। তাৰপিছতে খাব পাৰে মাহেকীয়া হ'বলগীয়া প্ৰব্লেম হৈ থাকে, যিসকলৰ মাহেকীয়া হোৱা প্ৰব্লেম খেলিমেলি হৈ থাকে মহিলাসকলৰ কাৰণে, সেয়া মহিলাসকলে ট্ৰাই কৰি চাব পাৰে। তাৰপিছত কৰিব পাৰে আপোনালোকৰ যদি কঁকালৰ বা ভৰি গাঁঠি চাঠি কিবা কিবি বিষ হৈ থাকে, সেই বিষবোৰ দূৰ হোৱা দেখা যায়, আপোনালোকে নিশ্চয় আপোনালোকে ট্ৰাই কৰি চাব পাৰে। সকলোৱে গছজোপা চিনি পাৰে কিন্তু ইয়াৰ গুণাগুণকেইটা নেজানে হয়তো, সেইটো কাৰণে মই কৈ দিছোঁ আপোনালোকে ইয়াৰ ফুলেই হওক বা পাতেই হওক আপোনালোকে মিক্স কৰি সিজাই তাৰ গৰম পানীটো কুহুমীয়া কৰি চেকনি এখনে চেকি পেলানি খাই দিব, তেতিয়া আপোনালোকৰ ভাল হৈ যাব। ট্ৰাই কৰি চাব পাৰে। আৰু শ্বাস প্ৰশ্বাসৰ কাৰণেও বহুত ভাল, বহুত ইম্পৰ্টেণ্টলি হয়, বহুত ভাল হৈ যাব। আপোনালোকে এইটো ইউজ কৰি চাব, ট্ৰাই কৰি চাব, তেতিয়া আপোনালোকে হয়তো গম পাই যাব। আৰু এই নয়নী তৰা ফুল গছজোপা যিসকলৰ কিডনিক বেমাৰৰ প্ৰব্লেম আছে সেইসকলেও ইউজ কৰি চাব পাৰে, ট্ৰাই কৰি চাব পাৰে। মই কোৱা ধৰণে কুহুমীয়া গৰম পানী উতলাই তাৰ ৰসটো খাব লাগে, তাৰ ৰসটো খালে সোনকালে কিডনিকৰ বেমাৰটো দূৰ হোৱা দেখা যায়। আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব পাৰে যিসকলৰ প্ৰব্লেম আছে। আৰু যিসকলৰ এই ফুলগছজোপা এতিয়াও ঘৰত ৰোৱা নাই, নিশ্চয় আপোনালোকে ঘৰত লগাই থোৱাটো ভাল হ'ব মোৰ মতে, কাৰণ দৰকাৰত কামত আহিব আপোনালোকৰ। ইয়াৰ ফুলগছজোপা গুণকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আজিলৈ আহিছোঁ, ভিডিঅ'টো ইমানেই আছিলে, বাই বাই।